অম্লান আৰু আপোনালোকক আমাৰ উন্নতি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু মোৰ লগত আছে প্ৰণৱ, হাই, বাবু আছে, হাই, আৰু এতিয়া আমি শান্তি আশ্ৰম গৈ আছো। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर कैसा है ये। আৰু আমি এতিয়া আহি আছো এয়া শান্তি আশ্ৰমলৈ। এইটো ৰাস্তাই যাব পাৰি আৰু আমাৰ যোৰহাট টাউনৰ ফালৰ পৰা আহিব পাৰি। আমাৰ ঘৰৰ পৰা এইটো ৰাস্তা ওচৰ হোৱাৰ বাবে আমি এইফালেদি আহি আছোঁ। আৰু প্ৰায় 15-12 কিলোমিটাৰমান যোৱাৰ পাছতে আমি শান্তি আশ্ৰম পাম। চাই থাকক কি দেখাব পাৰোঁ। পদুম ফুল লকডাউনৰ পৰিণতি এইবোৰে আৰু। জেগাটো কিন্তু মজা লাগিছে দেই, ৰাস্তাও ভাল মজা, কিন্তু আগৰ ৰাস্তা হেনো বেয়া বুলি শুনিছোঁ। তেওঁ বুলি গৈ থাকোঁচোন বাৰু। এশয় জুপি ৰুবা কল, মাহেকে পশকে চিকুনাবা তল, পাত পচলা লাভত পাবা, লংকাৰ বাণিজ্য হাততে পাবা। ইয়াৰ এটা সুন্দৰ প্ৰতিচ্ছবি ইয়াতে আমি দেখিবলৈ পাইছোঁ। আৰু আমি এতিয়া এয়া পাইছোঁ ইয়াত, আৰু এতিয়া এইফালেদি প্ৰায় যাব লাগিব 20-25 কিলোমিটাৰমান যাব লাগিব। মানে ব'লক আমাৰ সৈতে গৈ থাকোঁ। ৰাস্তা এইপিনে আহি আছোঁ আমি, চক অফ ৰোডিং। চলন্ত মেটেকাই আছক চলি আছে এইবিলাক চব চলন্ত মেটেকা। ভাইটি আহি আছোঁ, পোৱাহিয়ে নাই। গুগল মাতাজীৰ মতে আৰু প্ৰায় 7 কিলোমিটাৰে আছে, 19 মিনিটৰ বাট। গৈ থাকোঁ আৰু। ঘৰবোৰ চাওক না কিমান তললৈ আছে, মাথাউৰিৰ পৰাতো বহুত তললৈকে আছে। এইবাৰ বানপানী নহয়, ক'ত বানপানী হ'ব? চৰকাৰে চাব লাগে এইবোৰলৈ অলপ। ইফালে ৰাস্তাৰ গতিটো সেয়াই, দেখিছেই নহয় ৰাস্তা কি গতি আৰু এয়া শান্তি আশ্ৰম সন্মুখত দেখিবলৈ পাইছে। ককাজনক সুধিলোঁ, এইটো বাটে যাব নোৱাৰি হেনো, আগত বাঁহ বান্ধি থোৱা আছে, সেইবাবে আমি আগেদি ঘূৰি আহিব লাগিব। তেনে ব'লক গৈ থাকোঁ। আৰু এয়া আমি প্ৰায় শান্তি আশ্ৰম পাইছোঁহিয়ে। আৰু এয়া দেখিবলৈ পাইছে শান্তি আশ্ৰমৰ গেট, আৰু এই গেটখনেদি সোমাই যাব লাগিব। ব'লক একেবাৰে তেতিয়াহ'লে শান্তি আশ্ৰমৰ ভিতৰত আমি লগ পাম, ব'লক। আৰু এয়া আমি শান্তি আশ্ৰমৰ ভিতৰলৈ সোমাই আহিলোঁ। এয়া চাওকচোন পৰিৱেশটো, আগত এয়া ফুলৰ বাগিচা, লগতে শাকৰ খেতি কৰি থোৱা আছে। সদায় কিন্তু পৰিৱেশটো বহুত ভাল লাগিছে। গতিকে শান্তি আশ্ৰমৰ পৰা এটা সুন্দৰ ভিডিঅ' চাই লওক। আৰু ইয়াৰ কাষত কহুৱা বন, এয়াই হৈছে আমাৰ যোৰহাট ককিলামুখস্থিত শান্তি আশ্ৰমৰ পৰিৱেশ। গতিকে চাই থাকক কি দেখা পাৰোঁ, দেখাই যাম। আৰু আমি এয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু এয়া শান্তি আশ্ৰমত একেটা মন্দিৰ প্ৰায় 3 ভাগমান হৈ আছে। আৰু এয়া তললৈ নামি যাব পাৰি, তলতো চাগৈ মন্দিৰ আছে। ব'লকচোন গৈ থাকোঁ। মন্দিৰৰ চাৰিওফালে আমি ঘূৰি চাওঁ, কি দেখা পাওঁ দেখাই যাম।
ঐ ৰৈ বাবু ঐ আৰু এয়াই হৈছে আমাৰ যোৰহাটৰ শান্তি আশ্ৰম। আমাৰ এই শান্তি আশ্ৰম যোৰহাটৰ ককিলামুখত অৱস্থিত, ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত আৰু আমাৰ বালিগাঁৱৰ পৰাও বেছি দূৰ নহয়। শাকনি ফুলনিবাৰীটো শান্তি আশ্ৰমৰ প্ৰত্যেক জেগাতেই এইবোৰ দেখিবলৈ পোৱা যায় আৰু এইফালে প্ৰৱেশ নিষেধ। তেন্তে ব'লক বাহিৰলৈকে যাওঁগৈ আৰু নে কি ক? আৰু এয়া শ্ৰী মহাপ্ৰভুদেৱৰ মন্দিৰ, ভিতৰলৈ সোমাই যাওঁ আহৈ। ভিতৰলৈ মোবাইল নিব নিদিয়ে, হ'লেও আনিছোঁ আৰু দেই আপোনালোকৰ মানে দেখুৱাবৰ কাৰণে। য়েছ য়েছ। আৰু এয়া ওপৰৰ ভাগৰ দৃশ্য, এয়া আসন নে কি এয়া? মন্দিৰৰ ভিতৰত যীশুখ্ৰীষ্ট নিব এয়া, খ্ৰীষ্টৰ ফটো লগা আছে। যি হৈছে আৰু দেখাই যাওঁ। আৰু এয়া পাছফালে যাওঁ। মধুৰি কোনা মধুৰি কোনা মধুৰি চোৱা পানী চাওঁ। গোহাঁই ট্ৰাইটো কৰিছিলে, খালি মধুৰি নোৱাৰিম। চাওঁ পানী আৰু এটা কৰি চাওঁ। ভিডিঅ' হোৱাই নাই আপুনি বাৰু। আৰু এয়া শান্তি আশ্ৰমৰ মাজমজিয়াতে এটা পুখুৰীত ৰৌ, বৰালি, বাহু চব আছে নি? মজা আহিছে ন? ধেৰ মাছ আছে পাই। কাছ আছে নি? কাছ নাই। অঁ সেইটো পাই। আৰু আমি নামি আহিছো ব্ৰহ্মপুত্ৰৰ পাৰলৈ। মিঠা ভিডিঅ'টো আমি ইয়াতে শেষ কৰি লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ। सफर कैसा है ये सफर मंजिल
ये सफर